নমস্কাৰ। কথা দেৱাংগনা কলিতা, আবৃত্তি পৰিজিতা ফুকন। কবিতাৰ শিৰোনাম আমি জীৱ শ্ৰেষ্ঠ মানুহ। আমি হেনো মানুহ, জীৱ শ্ৰেষ্ঠ মানুহ। আমাৰ হেনো জ্ঞান আছে, সঁচাকৈ যে আমি মানুহ নে? যদি আমি মানুহ, তেনেহ'লে মানৱতা ক'লৈ গ'ল? যদি আমি জ্ঞানী মানুহ, তেনেহ'লে অজ্ঞানীৰ দৰে কাম কৰোঁ কিয়? হেৰাই গ'ল মানৱতা, হেৰাল দয়া মায়া, হেৰাল মৰম চেনেহ, হেৰাল শ্ৰদ্ধা ভক্তি আত্মীয়তা। তেনেহ'লে আমি মানুহ জানো? অনাচাৰ দুৰাচাৰ ব্যভিচাৰ বাঢ়িছে, কমি গৈছে জ্ঞান গৰিমা, কমি গৈছে মৰম চেনেহ আন্তৰিকতা। তেনেহ'লে আমি কিহৰ মানুহ? সকলো হেৰাল আজি, আছে মাথো চিন, কেনেকৈ বচাব পৃথিৱীক? শ্ৰদ্ধা ভক্তি ঘূৰাই আনা, হেঁপাহ মৰম জগাই তোলা, ভেদাভেদ দূৰ কৰা, অন্তৰ পবিত্ৰ কৰি ভগৱানক বিশ্বাস কৰা। আকৌ আগৰ দৰে পৃথিৱীত সপোন ৰচা, ভগৱান বৈকুণ্ঠক ধৰালৈ নমাই আনা, ধৰণী সেউজ কৰা। তেতিয়া আমি ভগৱানৰ সৃষ্টি মানুহ জীৱ শ্ৰেষ্ঠ মানুহ হ'ব পাৰিম। ভগৱানৰ সৃষ্টিতেই সফল হ'ব, তেতিয়া যে আমি মানুহ হোৱাৰ যোগ্য হ'ম। ধন্যবাদ।